কিমান ধুনীয়া লাগিছে ন আকাশখন হা দেখিছা না ধোঁৱা ধোঁৱা লাগিছে নাই লগা ধুনীয়া লাগিছে যেন বৰফহে লাগিছে আচলতে আমাৰ ৰাজক গা ধুৱাব লৈছিলোঁ এতিয়া দুপৰীয়া সময় হৈছে তাৰপিছত ৰাজে ঘপককৈ আকাশখনলৈ চাই চিঞৰ মাৰি দিলে মা আকাশখন চোৱাচোন কি হৈছে তাৰপিছত মই চাই দেখিলোঁ ইমান ভাল লাগিল সেইবাবে ভিডিঅ' কৰি আপোনালোকক অকণমান দেখাইছোঁ আজি হৈছে মহালয়া আৰু ৰাস্তাত একদম কেউফালে গাড়ী মটৰ মানুহ নধৰা হৈ আছে দেখিছেনে এই ৰাতিপুৱা এতিয়া 3:30 বাজিছে কিন্তু একদম ৰাস্তাত বহুত মানুহ আগে পিছে মানুহে মানুহ আৰু এইবোৰ গাড়ীটো মানুহ গৈ আছে আৰু আমিও আহিছোঁ খোজকাঢ়িম বুলি আজি হৈছে মহালয়া আৰু কাইলৈৰ পৰা পবিত্ৰ নৱৰাত্ৰি আৰম্ভ হ'ব সকলোকে বহুত বহুত শুভেচ্ছা জনালোঁ আৰু এয়া আমি আজি বহুত দূৰ খোজকাঢ়িছোঁ একদম ভৰি বিষাই গৈছেগৈ এক পাক ঘূৰিছোঁ ঘূৰি আকৌ এতিয়া বেলেগ এটা ৰাস্তা দি ঘৰ পামগৈ আৰু বহুত ভাল লাগিছে এনেদৰে আজি খোজকাঢ়ি এতিয়া অলপ অলপ পোহৰ হৈ আছে দেখিছেনে আৰু ৰাস্তাৰ কাষৰ গছ গছনি ফুল আৰু খোজকঢ়া মানুহবোৰ বা গাড়ী মটৰবোৰ চাই এনেদৰে খোজকাঢ়ি বহুতেই ভাল লাগিছে আৰু কেতিয়ানো ইমান দূৰ পালেহি মানে গমেই নোপোৱা নিচিনা এতিয়া আহি আছোঁ আমি আৰু এই ফুলবোৰ চাওকচোন ভালকৈ হয়তো ধৰিব পৰা নাই কেমেৰাত বহুত ধুনীয়াকৈ ফুল ফুলি আছে ৰাস্তাৰ এয়া কাষে কাষে দেখিছেনে ফুটপাথত ফুটপাথৰ কাষে কাষে একদম ৰঙা হালধীয়া ফুল ফুলি আছে দেখিছেনে ফুলবোৰ চাই ভাল লাগিছে আপোনালোকৰ কোনে কোনে আজি এনেদৰে খোজকাঢ়িছোঁ জনাবচোন আমি মানে আজি বহুতো খোজকাঢ়িলোঁ একদম ভৰি বিষাই যোৱাৰ দৰে হৈছে বাটখন এতিয়া ঘৰলৈ বুলি উভতি নাযাওঁ বুলি জংঘল তুলি আৰু আমাৰ পিছফালে মানে একদম মানুহে আহে আমাৰ বাবু আৰু মই আৰু আমাৰ ওচৰত মানে আমি আহি আছোঁ খোজকাঢ়ি একদম পূজা পাতিব পাৰিছে ইমান ডাঙৰ
আৰু মোৰ আজিৰ এই ভিডিঅ'টো যদি চাই ভাল পালে বেয়া পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যিসকলে নতুনকৈ চাই আছে। আৰু যিসকলে ফেচবুকত চাই আছে তেওঁলোকে ফ'ল' কৰিব বুলি আশা কৰিলোঁ। তেন্তে আপোনালোকে নতুন ভিডিঅ'ৰ সৈতে